এতিয়া আমি গৈ আছোঁ এই নাৱত উঠি দেখিছে এটা শিলাখণ্ড এই শিলাখণ্ডটো ইয়াৰ লগতে ব্ৰহ্মপুত্ৰই সহায় দিয়াৰ পিছত গৈ কুঁৱাৰ দৰে আছে আৰু কুঁৱাৰ দৰে মাজত এয়া মাৰ মূৰ্তি এয়া দেখিছে আপোনালোকে অন্য যাত্ৰীও ইয়াতে যাত্ৰা নৌকা বিহাৰ কৰি আছে নৌকা কেনেকুৱা লাগিছে ভাল লাগিছে আৰু ইফালে আছে বাবু দাদা নহয় জানো এয়া আপোনালোকক মই ইয়াৰ সুন্দৰ পৰিৱেশ দেখুৱাই আছোঁ স্বাগতম জনাইছোঁ সময়ত আপোনালৈ আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু নতুন ভিডিঅ'টো চাওক আপোনালোকে নতুন ভিডিঅ'ত আমি দেখাবলৈ বিচাৰিছোঁ বিশ্বনাথ চাৰিআলি ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাটৰ কিছু দৃশ্যাংশ চাওক ভিডিঅ'টো চাই কেনে পায় এই সুদূৰত দেখিছেনে কেম্প কৰি আছে সুন্দৰভাৱে পিকনিক বনাই আছে আহিব এই বিশ্বনাথ ঘাটত আৰু আহিলে আপোনালোকে এনেধৰণে ইয়াৰ যি আনন্দ এই আনন্দ আপোনালোকে উপভোগ কৰিব পাৰিব সুন্দৰ সুন্দৰ ঠাই এয়া আমাৰ নৌকা আগুৱাই গৈ আছে এতিয়া আমি গৈ আছোঁ এই নাৱত উঠি আৰু সেই চৰ যিটো আছে চাপৰি যিটো ব্ৰহ্মপুত্ৰ যিটো চাপৰি হৈছে আৰু চাপৰিলৈ যাম আমি বলক আপোনালোককো দেখুৱাওঁ এই চাপৰিৰ কিছু দৃশ্যাংশ আমি এয়া এতিয়া বিশ্বনাথ চাৰিআলি এতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা আমি যাম বিশ্বনাথ ঘাট এয়া আমি বিশ্বনাথ ঘাটৰ অভিমুখে যাত্ৰা কৰি আছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 9 কিলোমিটাৰ ৰাস্তা বিশ্বনাথ ঘাটলৈ যিহেতু আমি বিশ্বনাথ চাৰিআলি পালোহি আৰু বিশ্বনাথ চাৰিআলিৰ পৰা এতিয়া আমি এয়া যাত্ৰা কৰি আছোঁ বিশ্বনাথ ঘাট অভিমুখে আমি বিশ্বনাথ ঘাটলৈ বুলি বিশ্বনাথ চাৰিআলি বিশ্বনাথ ঘাট পালোহি আৰু এয়া বিশ্বনাথ ঘাটৰ পৰা আমি নামিছোঁ আৰু দেখিছোঁ মই সিফালৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ এনেকৈ ঐতিহাসিক বিশ্বনাথ চাৰিআলি বিশ্বনাথ ঘাট এয়া অলপ সময় পিছতে আমি নাৱেৰে সিটো পাৰলৈ যোৱাৰ চেষ্টা কৰিম আৰু আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকে চাওক দেখিব এইপিনে যদি আপোনালোকে চাই এইটো হৈছে বিশ্বনাথ ঘাটৰ এয়া দেখিছে বহু যাত্ৰী সিটো পাৰলৈ গৈ আছে নাৱেৰে এটা ঐতিহ্যমণ্ডিত ঘাট যিটো বিশ্বনাথ ঘাট বুলি কোৱা হয় এয়া বিশ্বনাথ ঘাট আৰু এই দেখিছে ব্ৰহ্মপুত্ৰ এটা চাপৰি সিটো চাপৰিতে দেখিছে আপোনালোকে আৰু এইটো হ'ল বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাট ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাট এয়া হৈছে বিশ্বনাথ ঘাটৰ চণ্ডী মন্দিৰ আপোনালোকক চণ্ডী মন্দিৰৰ কিছু দৃশ্যাংশ আপোনাক দেখুৱাইছোঁ এইটো হৈছে চণ্ডী মন্দিৰ আৰু এই ৰাস্তা দি আমি আহিছিলোঁ আৰু মন্দিৰ ভাগৰ লগত প্ৰকাণ্ড এজোপা বটবৃক্ষ আছে এয়া বটবৃক্ষজোপা আপোনালোকক দেখুৱাই দিছোঁ এয়া হৈছে চণ্ডী মন্দিৰ আৰু ঠিক ঘাটৰ লগতে লাগি আছে এতিয়া আমি গৈ আছোঁ এই নাৱত উঠি আৰু সেই চৰ যিটো আছে চাপৰি যিটো ব্ৰহ্মপুত্ৰ যিটো চাপৰি হৈছে আৰু চাপৰিলৈ যাম আমি বলক আপোনালোককো দেখুৱাওঁ এই চাপৰিৰ কিছু দৃশ্যাংশ আমি যাত্ৰা কৰিম এতিয়া ককা আপুনি আমাক লৈ যাব ন আপোনাৰ কি নাম আচ্ছা আপুনি ক'ৰ বাসিন্দা বিশ্বনাথ ঘাট ন ইয়াত কিমান মানুহ আহে বাৰু মানুহ সদায় আহি থাকে ন এতিয়া আপুনি আমাক কি দেখুৱাব হয় মন্দিৰ আছে কি মন্দিৰ এইটো আপোনাৰ উমাদেৱী মন্দিৰ আছে এইফালে বাঘেশ্বৰী আছে হয় নাঙলেশ্বৰ শিৱ মন্দিৰ আছে বিশ্বনাথ গুপ্তকাশী মন্দিৰ আছে আপুনি আমাক এইখিনি এতিয়া দেখুৱাব নাই ঠিক আছে বলক আমি তেতিয়াহ'লে আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ নহয় জানো বলক এতিয়া আমি নাৱেৰে আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ
আমাক যেনেধৰণে কৈছিল যিজন নাৱৰী আমাক তেখেতে কৈছিল যে আমাক লৈ যাব কেইবাটা মন্দিৰ, উমাদেৱী মন্দিৰ, বাঘেশ্বৰী মন্দিৰ আৰু ইয়াতে যিকেইটা মন্দিৰ আছে মন্দিৰকেইটাও দৰ্শন কৰা হ'ব। লগতে আপোনাৰ ইয়াৰ কিছু নান্দনিক দৃশ্য যি আছে এই নান্দনিক দৃশ্যও আমি ইয়াৰে উপভোগ কৰিম। এয়া দেখিছে আপোনালোকে অন্য যাত্ৰীও ইয়াতে যাত্ৰা নৌকা বিহাৰ কৰি আছে, নৌকাৰে ঘূৰি আছে। আৰু সেইপিনে সেয়া দেখিছে এভাগ মন্দিৰ, এয়া পৰিৱেশটো দেখুৱাইছোঁ সুন্দৰ শিলেৰে নদীৰ মাজে মাজে এয়া শিল। আৰু আমাৰ সৈতে আজি আমাৰ লগত আছে আমাৰ ধৈৱত। হাই ধৈৱত, কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু ইফালে আছে বাবু দাদা, নহয় জানো? বাবু এয়া আমি আহি প্ৰায় মাছখণ্ড পাইছোঁহি। এয়া আমাৰ এয়া মাছখণ্ড আমি পাইছোঁহি প্ৰায়। এয়া ব্ৰহ্মপুত্ৰৰ সুন্দৰ পৰিৱেশ। আৰু দেখিছে এইটো চাইডে আপোনাৰ সংগীত বজি আছে। এয়া আপোনালোকক মই ইয়াৰ সুন্দৰ পৰিৱেশ দেখুৱাই আছোঁ। মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু এই আমি পাৰৰ ফাললৈ আহি আছোঁ। আমি এইটো পাৰ পাওঁ হ'লোহি। এয়া আমাৰ ঘাটত নাওখন লগাই দিছে। এয়া আমি আহি পাই গ'লোহি। এতিয়া আমি যাওঁ, ইয়াত থকা ইয়াৰ পৰিৱেশ পৰিস্থিতি চাওঁ। দূৰ খোজকাঢ়ি অহাৰ পিছত আমি দেখিছোঁ এই উমাদেৱী মন্দিৰ। খোজকাঢ়ি অলপ ভাগৰ লাগি গৈছেগৈ। আমি যাওঁ, আমি উমাদেৱী মন্দিৰ চাওঁ। এয়া আহি আমি উমাদেৱী মন্দিৰৰ গেট পালোহি। এইটো আচলতে কি হয়, সকলো দিশে পানীৰ মাজত এয়া মন্দিৰ, পানীৰ মাজত এয়া মন্দিৰ। এইটো হৈছে উমাদেৱী মন্দিৰলৈ যোৱা চিৰি। আৰু আমি এতিয়া মন্দিৰৰ দিশে আগবাঢ়িছোঁ। আমি উমাদেৱী মন্দিৰ পাই গ'লোহি। এইটো উমাদেৱী মন্দিৰ নহয় জানো? এইফালে সকলোফালে পানী ন? চাৰিওফালে পানী আছে, মাজতে এইটো দ্বীপ আছে উমা মন্দিৰ। আচ্ছা, মানে মাজুলী যেনেকুৱা এটা দ্বীপ, এইটো এটা সৰু দ্বীপ নহয় জানো ব্ৰহ্মপুত্ৰৰ মাজত? আচ্ছা, বহুত ডাঙৰ আছে। এইটোও বহুত ডাঙৰ ন? এয়া আপোনালোকক দেখুৱাইছোঁ এয়া উমাদেৱীৰ মন্দিৰ। ভিতৰত এই বন্তি জ্বলি আছে। আৰু বহু হাজাৰ বছৰ পুৰণি এই মন্দিৰ। অলপ আগতে ইয়াৰে বাইদেউগৰাকীয়ে কৈছে যে বহু পুৰণি হয়। আৰু এইটো বান ৰজাৰ দিনৰ বুলি কৈছে। বান ৰজাৰ দিনৰ পৰা ইয়াতে পূজা অৰ্চনা চলি আহি আছে, নহয় জানো? আৰু ইয়াত সেই বান ৰজাৰ দিনৰ পৰাই পূজা অৰ্চনা চলি আহি আছে। আৰু দেখিছে আপোনালোকে এই সকলো গোটেই ছাইডটোত পানী। সুন্দৰ ইয়াৰ প্ৰাকৃতিক পৰিৱেশ, আচলতে সুন্দৰ ঠাই। দেখিছে সকলো ছাইডে পানী। আৰু ইয়াৰ মাজত এয়া ভূখণ্ড, আৰু ভূখণ্ডত এয়া হৈছে মন্দিৰ। এইভাগ হৈছে উমাদেৱী মন্দিৰ। আৰু কাষত আৰু এভাগ মন্দিৰ আছে, আমি তালৈকেও যাম, আপোনালোকক দেখুৱাম। এই ভূখণ্ডৰ সিটো চাইডে আকৌ সিফালে সিটো চাইডে আকৌ ব্ৰহ্মপুত্ৰ আছে, আমি দেখাম আপোনালোকক সেই পৰিৱেশ পৰিস্থিতিও। দেউতা, এইটো কি মন্দিৰ? এই আৰু এভাগ মন্দিৰ পালোঁ আমি। দেউতা, কি মন্দিৰ? এইখন বাঘেশ্বৰী মন্দিৰ। বাঘেশ্বৰী মন্দিৰ ন? এইটো দুৰ্গাৰ ৰূপ ধাৰণ কৰিছিল। হয়, শক্তি মাতাই ছেকেণ্ড ৰূপটো বাঘেশ্বৰী ৰূপত আছে সিংহৰ পৰা। আচ্ছা আচ্ছা। তাৰপিছতো অন্যান্য ৰূপত 108টা ৰূপ ধাৰণ কৰিছিল। হয়। আপুনি ইয়াতে থাকে? মই ইয়াতে থাকোঁ। হয়। আৰু আপোনাৰ ঘৰ দেউতা? ঘৰ এইখন পুৰণা গাঁৱত। আচ্ছা, আপোনাৰ মানে বিশ্বনাথ ঘাটত ঘৰ, নহয় জানো? তাতে। আৰু এই মন্দিৰভাগ বান ৰজাৰ দিনৰে? নহয়, এই মন্দিৰ বান ৰজাৰ দিনত কোনো ৰজাৰ দিনতে সত্য যুগৰ বস্তু। যেতিয়া তেওঁলোকৰ কিবা সাপ ব্যাধি বা বৰত যেতিয়া এইটো যুগ কলি যুগ আহিছে, হয়, বা দাপৰ যুগ আহিছে, তেতিয়া এইবিলাক নিজৰ জেগাত হয় ৰৈ গৈছে। আচ্ছা, এইবিলাক বনোৱা মন্দিৰ নহয় বা
এইবিলাক যেনে উমানন্দত শিৱ আৰু পাৰ্বতীৰ দুখন বাসস্থান সেইখন। আচ্ছা, হয়। সেইখন হৈছে উমানন্দ। হয়। ইয়াৰ পশ্চিমতে আছে এইখন নীলকণ্ঠ, দুটা শিল আছে এই বাগানৰ ভিতৰত। নীলকণ্ঠ আছে নহয় জানো? নীলকণ্ঠ আছে। হয়। আৰু পূবলৈ গ'লে আপুনি সিদ্ধেশ্বৰ বাবাৰ পুখুৰী পাব আৰু এটা সৰু কুঁৱা আছিল, কুঁৱাটো পুটকৈ আছে, সৰুকৈ এটা কোনোবা ব্যক্তিগত মানুহে এনেই টিংকেইখনমান লগাই থৈছে। এইটো কিমানমান মাটি হ'ব? এইটোতো দ্বীপ নহয় জানো, ব্ৰহ্মপুত্ৰৰ মাজত দ্বীপ? কিমানমান মাটি আছে বাৰু ইয়াতে? ইয়াতে কমেও অতীজত আমাৰ দেউতাহঁতৰ দিনততো প্ৰায় 100 বিঘা ইমানেই আছে। 100 বিঘামান আছিল আৰু এতিয়া কমি লাহে লাহে কমি গৈছে, পানীয়ে ভাঙিছে। হয়। কাঠৰ পৰা ভাঙিব নোৱাৰে অৱশ্যে, এইবিলাক চব মাটিটো পাহাৰটো তলত চব শিলমৈ। হয়। শিলমৈ। আৰু তাৰ আগত আছে একে সেই পাথৰ আগৰে আছে হয় নাগ মন্দিৰ, বিষ্ণু ভগৱানৰ যিটো নাগ মন্দিৰ। নাগ মন্দিৰ, সেই নাগজনা তাত আছে পাথৰেই। তাৰ ওপৰত মাৰ্বল পাথৰৰ শিৱ এটা এনেই বহুৱাই থৈছে, যিজন মানুহে বনাইছে ঘৰ। আচ্ছা আচ্ছা, আমি আৰু সেইবিলাক মন্দিৰৰ ভাগলৈ যাম নহয় জানো? যাব পাৰিব। হয়, ইফালে বাবা বিশ্বনাথ গুপ্তকাশী মেইন বাবা বিশ্বনাথৰ ধাম। হয়। পানীৰ মাজত। হয়। শৰ্মা মানে তলত থাকে আৰু জলত। ঠিক আছে, ধন্যবাদ আপুনি আমাক ইমানখিনি জনোৱাৰ বাবে। হয়, আপোনাৰ নামটো? মোৰ নাম কোঁৱৰ দাস। কোঁৱৰ দাস, ঠিক আছে। আপোনাৰ নামটো এনেকুৱা মানে দুটা নাম, মানে কি দুটা উপাধি লগ লগা এটা নাম হোৱা নিচিনা লাগিছে নহয় জানো? কোঁৱৰটো মানুহৰ এটা উপাধি আৰু দাসটোতো উপাধি হয় নহয় জানো? মানে আমাৰ পূৰ্বপুৰুষত আমি দাসত্বহে আছিলোঁ। হয় হয় হয়। নদীৰ বাসত আমাৰ গাঁওবিলাক বনোৱাৰ পৰা নদীৰ বাসত বেছি থাকে মানুহবিলাক, গতিকে এনেই আমাৰ নদীয়াল বুলিয়ে কয় আমাৰ। আচ্ছা আচ্ছা আচ্ছা, এতিয়া আমি মন্দিৰলৈ যাওঁ নহয় জানো? এইখন হৈছে বাঘেশ্বৰী মন্দিৰ। আমাক যেনেদৰে কৈছিলে ইয়াত লগ পোৱা যিজন ব্যক্তি আছিল, তেখেতে আমাক কৈছিলে গোটেই মন্দিৰসমূহৰ কথা। এয়া হৈছে বাঘেশ্বৰী মন্দিৰ, আৰু বাঘেশ্বৰী মন্দিৰৰ মই ভিতৰভাগ অলপ আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এয়া অতীজৰ মন্দিৰ। এয়া দেখিছে এটা কুঁৱাৰ দৰে আছে, আৰু কুঁৱাৰ দৰে মাজত এয়া মাৰ মূৰ্তি শিলৰ মাজত। এয়া বহু পৌৰাণিক। এই দেখিছে এটা শিলাখণ্ড। এই শিলাখণ্ডটো ইয়াৰ লগতে ব্ৰহ্মপুত্ৰই সহায় দিয়াৰ পিছত গৈ পানীৰ মাছ পাইছেগৈ প্ৰায়। বহু সুন্দৰ পৰিৱেশ ইয়াৰ। বহুকেইটা মন্দিৰে আছে ইয়াতে। আপোনালোকে যদি আহে ইয়াৰ মন্দিৰসমূহ দৰ্শন কৰিব পাৰিব, আৰু ইয়াৰ প্ৰাকৃতিক যি পৰিৱেশ, নান্দনিক যি পৰিৱেশ, এই পৰিৱেশো আপোনালোকে উপভোগ কৰিব পাৰিব। এয়া হৈছে বিশ্বনাথ ঘাট। অন্য এভাগ মন্দিৰৰ ফালে আমি গৈ আছোঁ। এয়া হৈছে শিলাখণ্ডত থকা এক শিৱৰ মন্দিৰ। নদীৰ পাৰে পাৰে আৰু যি পাহাৰৰ টিলা আছে, পাহাৰৰ টিলাৰে আমি আমাৰ এই যাত্ৰা আমি কৰি গৈ আছোঁ এই লুংলুঙীয়া এক বাটেৰে। এই নদীৰ পাৰৰ এই ৰাস্তাৰে আমি গৈ আছোঁ। আমি মোটামুটি বহুত দূৰ আহি গ'লোঁ, আৰু চাই কিছু দূৰ যোৱাৰ পিছত আমি সেই মন্দিৰভাগ পামগৈ। এয়া দেখিছে আপোনালোকে, সুন্দৰ ইয়াৰ পৰিৱেশ, আৰু এয়া ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰৰ মাজত আমি এয়া দেখিছে বালিচৰ, আৰু সেই আঁতৰত দেখিছোঁ এখন মোৰ এই ভাইটিটোৱে কৈছে যে এখন ৰিজৰ্ট। উভতনি যাত্ৰা আমি পুনৰ নাওলৈ এতিয়া উভতি আছোঁ।
এইবিলাক বাৰিষা চব বুৰ যায় চাগে ন এই শিলাখণ্ডসমূহ হয় 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 এইবিলাক বাকী শিলাখণ্ডবিলাক চব বুৰ যায় ন ইয়াত কেতিয়াবা নাও চাও লাগি ধৰে নেকি বাৰু আচ্ছা আচ্ছা আপোনালোকৰ হিচাপ আছে ন আচ্ছা নদীত খৰি চৰি আহে এইবিলাক আপোনালোকে ধৰে নহয় জানো অঁ আৰু ইয়াতে মাছো পৰে চাগে বহুত এই ইয়াত দেখিছোঁ আমাৰ দূৰত সেই চৰাই ডাঙৰ ডাঙৰ চৰাই নহয় জানো বগলী নহয় জানো ইয়াত এইটো যে আপোনাৰ স্তম্ভৰ নিচিনা আছে কিবা হয় নেকি বাৰু সেইটো আগত অঁ এইটো জাহাজৰ ছিগনেল প'ষ্ট আছিল ন এইটো এইটো ব্ৰিটিছ গভৰ্ণমেণ্টৰ দিনৰে আচ্ছা জাহাজ লাগি ধৰিছিল হয় অঁ আচ্ছা 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 এইটো ছিগনেল প'ষ্ট আছিল ন জাহাজৰ আজি আমাক নাৱত ঘূৰোৱা যিজন ককাই আছিল নাৱৰীয়া তেখেতে আমাক আজি ঘূৰালে ককা আপুনি ডেইলি কিমানমান মানুহ পাৰ কৰায় পাৰ কৰোঁ ধৰক 50-60 জন 100লৈকেও হৈ যায় হয় 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 ক'ৰ মানুহ আহে ইয়াতে বহুত জেগাৰ মানুহ আহে হয় শিৱসাগৰ আহে ডিব্ৰুগড়ৰ আহে যোৰহাটৰ আহে ভাৰতৰ বাহিৰৰ মানুহ পাইছে নাই আপুনি ভাৰতৰ বাহিৰৰ ফৰেনিয়াৰ আহে আমাৰ গাঁৱত ইয়াত জাহাজেৰে ঘূৰে আহি পেলাই আচ্ছা 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 কেনেকুৱা লাগে যেতিয়া বাহিৰৰ মানুহ আহে ভাল লাগে ভাল লাগে ন ভাল লাগে হয় আৰু ইয়ালৈ আপুনি কি ক'ব মানুহ আৰু অহা বিচাৰে নে কি কয় নাই অহা বিচাৰোঁ আহিলে আমাৰ ভাল লাগিব জেগাখিনি ভাল হয় নহয় জানো ভাল হয় এয়া হৈছে বিশ্বনাথ ঘাট বিশ্বনাথ মন্দিৰ আৰু এয়া আছিল ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাট বিশ্বনাথ ঘাটৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে কিবা ক'বলগীয়া থাকে তেতিয়া কমেণ্টত আপোনালোকে জনাব আপোনালোকৰ কমেণ্ট আমাৰ বাবে উৎসাহ হৈ ৰখি যাব